মই এটা পাগল, মই এটা সোপা ধৰা। তো মানে কথাটো এনেকুৱা হয়, মই আপোনাক সোপা ধৰা ৰহস্যটো ফাদিল কৰি দিছোঁ। বৰ্তমান অসমৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আমি এখন চুটি ছবি নিৰ্মাণ কৰিলোঁ, যাৰ নাম সোপা ধৰা। আৰু সোপা ধৰাটোক লৈ যি এক পৰিস্থিতি হৈ আছে তাৰ ওপৰত গোটেইটো উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে কি কথা নাজানো, লিংক ডেছক্ৰিপশ্যনত আছে, গৈ এবাৰ চাব। আৰু পাগলৰ ৰহস্যটো মই আজি নকওঁ, তো চাই থাকক ভিডিঅ'টো শেষলৈকে। পাগল মুঠতে মই, বেলেগ কথা নাজানো। ইহঁত দুটা ই 2 নম্বৰ ই 3 নম্বৰ পাগল। সেইজনীকেইজনীক নিবলৈ আহিলে চব, সেইকাৰণে মই 2-3 ঘণ্টা সময় ৰৈ আছোঁ। তাই খবৰে নাই, মোবাইলত ব্যস্ত হৈ বহি আছে। চ' এইফালে আমি সেইকাৰণে বহি আছোঁ। সেয়ে আমি পাগলবোৰৰ লগত এই পাগলৰ পৰা আহি গ'লোঁ। এইফালে মানে উঠিবই, নামানে। কোন উঠিব? মই উঠিবই মানে ঘৰ সংসাৰ ভাঙি হৈছে বোলে। এইটো আমাৰ ৰঙিয়া এক্সপ্ৰেছ। চিন্তু দা আহিলে, এজন বহুত পুৰণা মানুহ, বহুত দিন নাছিলে। এতিয়া পুৰণি মানুহ, এতিয়া জোনাক হৈছে চেনেলৰ নাম। এটা অল্ডাৰ মানুহ, এতিয়া নিউডাৰ হৈছে। এজনক চিনাকি নকওঁ। এইফালে এজন নয়ন পাংগিং। আৰু আমাৰ এই খাইল বহুত 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 বছৰ পুৰণি মানুহ, আজি আকৌ নতুনকৈ আহিছে। এইটো আমাৰ গৈমুল্লা, এইটো। আৰু এই আমাৰ নয়ন দা মানে চেন্নাইত থাকে, সেইটো ল। এনেই সাধাৰণতে সময় নাপায় বা আহিবলৈ, আহিছে আজি। তো মানে মই যে পাগল বুলি যে কৈছিলোঁ, সেই পাগলৰ ৰহস্যটো এটা সোমাই আছে। তো অকল এইটো ভিডিঅ' চাই থাকিলে নহ'ব, আৰু ভিডিঅ' চাব লাগিব। আমাৰ ডেছক্ৰিপশ্যনত থকা লিংক মই ভিডিঅ' চাব লাগিব, তেতিয়া বুজি পাব গোটেইখিনি। তো চাই থাকক ভিডিঅ' ডেছক্ৰিপশ্যন। এতিয়া মোক মানে মাৰি মেলি শেষ ধ্বংস কৰি দিব। মই পাগল যে পাগলে হৈ থাকিম মানে। তো মোৰ জোৰণ হৈ গ'ল ফাইনেলি। ছোৱালীজনী দেখিছে, ৰাজশ্ৰী কাম জিয়াদা প্ৰস্তুতি পৰাশৰ, ভইচ, মাত, চেহেৰা, হাইট একেই। চুলি ষ্টাইললৈকে প্ৰস্তুতি নিছিলে, মানে আমাৰ প্ৰস্তুতি পৰাশৰ। এই মেট্ৰেছটো কি হয় মই নামটো নকওঁ, চিনি পাইছে নিশ্চয়। এই মেট্ৰেছটো এতিয়া আমি ব্যৱহাৰ কৰিম চুলি হিচাপে। ইয়াক পাগল হোৱা মানুহটো চুলি লগাম এতিয়া। তো আমাৰ অলমষ্ট শ্বুটিং শেষ। এতিয়া মই মাৰ খাই আহিলোঁ যে চাওক, পাগল হ'বৰ কাৰণে মই ৰেডি। শ্বুটিং চোৱা মানুহ এনেকৈ পিটিছো, ইয়াক এনেকুৱা পিটিছে নাই। আৰে চাওক, চব শ্বুটিং চোৱা মানুহ আহি গ'ল। এজন দেখিছেনে, চিনি পাইছে, নিনিছিলোঁ। এইফালে আমাৰ চিন্তু দা এবাৰ ইলেকশ্যনত উঠিব, হাত চাত জোকাৰি আছে। এজন অল ছেট, আৰু এজন সেই স্কুলৰ ফাকত যে কিবা এটা দেখিছিলে, এইজন আমাৰ পনৈ। আৰু এইফালে চব ৰেডি কৰি আছে। এই মেট্ৰেছটো যে মই দেখাইছিলোঁ অথনি, মালটো এই ফাকে দেখাই দিছোঁ, সেই মালটো ৰেডি কৰি আছে। আৰু এতিয়া আহি গ'ল আমাৰ নিকিত দা। কিহৰ ভিডিঅ' চলি আছে। ফাৰ্ষ্টতে যে মই কৈছিলোঁ আজি মই পাগল, ৰহস্য এতিয়া গম পালে। আজি মই পাগল। ভিডিঅ' যদি চাই ভাল লাগিলে শ্বেয়াৰটো কৰিব, আৰু বাকী আছে। এনেইতো মোৰ পাগল হ'বলৈ ইচ্ছা নাই, কিন্তু আজি পাগল কৰিলে। কাণে চানে সোমাই গৈছে। এনে মোৰ গেটআপটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। অকণমানি পৃথিৱীখন ডাঙৰ কৰি লৈ যাবৰ বাবে আপোনাক ধন্যবাদ। ইমান নামাই বুটা দুটাই মাৰি দিয়ে, এইটো পলে ইয়াত মাৰি দিয়ে। নহয় এইটো এনেকা ভলে দিব না। হেল্ল চুলি খুলি থনে এক কৰি দিব, এটা বেছি দোকান কৰি নাই বিলাই কি তই বেছি দোকান কৰি নাই, তো বহি থাক তো লাহে হৈ যা। এইফালে ধুনীয়া আছে, এইফালে অলপ টেষ্ট কি কি কেনে আকৌ আহিব দেই। মই টেষ্ট গাইছে। মই যিমান দিনৰ পৰা এক্টিং কৰি আছোঁ,
পজিটিভ নেগেটিভ এভৰিথিং চব ৰোল কৰিছোঁ। এইটো লাইফৰ ফাৰ্ষ্ট পাগল ৰোল কৰিছোঁ। তো আশা কৰিছোঁ বহুত ভিডিঅ'টো কিমান হিট হয় নহয় নাজানো, যিমানটো হয় সিমানটোতে ভাল হ'ব বুলি আশা কৰিছোঁ। ভিডিঅ'টো চাই শ্বেয়াৰ কৰিব, ডেছক্ৰিপশ্যনত লিংক আছে জোনাক, পটাপট গৈ ফিল্ম পটাপট ছাবস্ক্ৰাইব কৰক আৰু অকণমানি পৃথিৱীখন পটককৈ 1 মিলিয়ন কৰি দিয়কচোন। এয়া মই ফাইনেলি মই যাৰ কাৰণে পাগল হ'লোঁ, এজনী ছোৱালী যদি ক'ৰবাত আৰু নিলে যদি ৰাস্তাত ক'ৰবাত তাই খুব পিটিব, মোক পাগল কৰি থৈ গুচি গ'ল। এতিয়া শ্বুটিং চাবলৈ কিমান মানুহ ৰৈ আছে, এইফালে মানুহ চবফালে এইফালে গাড়ী চাড়ী ৰখাই, চবফালে মানুহ। এইজন আমাৰ মেইন মানুহজন, ওখ পাখ মানুহজন। তুমি আকৌ ওপৰৰ পৰা তুমি ঢাপকৈ পৰি দিবা, ঠিক আছে? দিব লাগে। 3, 2, 1 ষ্টাৰ্ট। তুমি মোক কিয় শাস্তি দিলা? কিহৰ বাবে আকাশৰ এনেকুৱা হ'ল? আকাশ, আকাশ, কি হ'ল তোৰ? কেলে এনেকুৱা হ'ল তোৰ? হ'ল কি আকাশ? আকাশ, 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 কিহৰ ভুলৰ বাবে? কি ভুলৰ বাবে তোৰ এনেকুৱা হ'ল? আকাশ, 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 তুমি এনেকুৱা কিয় কৰিলা? কি কৰিলা তুমি? তাৰ কিয় হ'ল এনেকুৱা? মই ভাবিছিলো ই ভাল হৈ আছিলে, কিন্তু তাৰ কি হ'ল এইবোৰ? কি হ'ল এইবোৰ? 2, 1 ষ্টাৰ্ট। আকাশ, 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 বাস এখন তুমি হাততে ঝুমকে আঙুলিটো দেখোঁ। অঁ তেনেকৈ থাকে। অঁ হাতখন মুঠি মাৰি দিয়া, খুলি দিবা, খুলি দিয়া। কিমান মানুহ আহি গ'ল চাবৰ কাৰণে। তো অভিনয় সদায় বেষ্ট কৰিব চেষ্টা কৰোঁ, কিন্তু কিমান বেষ্ট কৰিব পাৰিছোঁ নাজানো। চিনুদাহঁত লগত থাকে, সমীৰদাহঁত থাকে, এইফালে গোটেই মানুহখিনিৰ গোটেই ছাপৰ্ট মৰম আৰু এনেদৰে মৰম আশীৰ্বাদ পাই থাকিলে সদায়। আজি তেওঁৰ পৰা মই কাঢ়ি নিলোঁ, কাঢ়ি নিলোঁ। ৰাজশ্ৰী আজি আহিলে। তেওঁৰ পৰা আজি লৈ গ'লোঁ কাঢ়ি দেই। ভিডিঅ'টো খুব অতি সোনকালে আহিব আৰু চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত থাকিব। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকে যদি মৰম আশীৰ্বাদ কৰে তেতিয়াহ'লে ইয়াতকৈ ভাল কাম কৰিব চেষ্টা কৰিম, ট্ৰাই কৰিম, পাৰিম চাগে। আমাৰ ভাষা আমি অসমীয়াত জয় অসম।